নমস্কাৰ, পুনৰ এটা নতুন ৰেচিপিৰ সৈতে বৰ্ণালী ক্ৰিয়েটিভিটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ লৈছোঁ চিম্পল চিকেন গ্ৰেভি। আৰু তাৰ বাবে লৈছোঁ এটা বাতিত আন্দাজ অনুসৰি হালধি, ৰঙা জলকীয়া গুড়া আৰু এচামুচ নিমখ ভালকৈ পানী দি গুলি লৈছোঁ। আৰু এফালে দুটা বিলাহী পেষ্ট বনাই লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, দুটা আলু কাটি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ। আৰু এফালে এখন কেৰাহী গেছত গৰম হ'বলৈ দি তাত তেল দিছোঁ। তেলখিনি গৰম হ'লত তাত অকণমান চেনি দিছোঁ আৰু এতিয়া দিছোঁ পিঁয়াজখিনি। আৰু পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ আদা নহৰু পেষ্টখিনি। আৰু আদা নহৰু পেষ্টখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া ৰঙচুৱা হ'লত তাত হালধি আৰু ৰং গুড়া পেষ্টখিনি দিছোঁ। আৰু ভালকৈ পুনৰ লৰাই দিছোঁ। অলপ দেৰি লৰাই দিয়াৰ পিছত তাত দিছোঁ বিলাহীৰ পেষ্টখিনি আৰু দুটা কেঁচা জলকীয়া। বিলাহীখিনি দি ভালকৈ পুনৰ লৰাই দিছোঁ। এতিয়া দিছোঁ মাংসখিনি আৰু মাংসখিনি পুনৰ ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া দিছোঁ কাটি থোৱা আলু কেইডোখৰ, পুনৰ ভালকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। এনেকৈ 4 বাৰমান লৰাই দিলোঁ ঢাকন মাৰি। ইয়াত অকণমানো বেলেগ মছলা দিয়া নাই, অকল আদা নহৰু পেষ্টেই দিছোঁ। এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। ভালকৈ মাংসখিনি লৰাই দিলোঁ এতিয়া। আৰু আলুকেইডোখৰ সিজি গ'লত এতিয়া গৰম পানী দি দিছোঁ। গৰম পানী দি অলপ দেৰি ভালকৈ উতলিব দিম। তেতিয়া মাংসৰ টেষ্টটো ভাল হয়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে গ্ৰেভিখিনি। এতিয়া কাটি থোৱা ধনিয়া দি দিলোঁ ওপৰত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।